অসমৰ সন্মানীয় মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, মই ভাবোঁ আপোনাৰ এটা ৰেষ্টৰ প্ৰয়োজন। আপুনি অলপমান জিৰণি লওক, বিৰাম লওক, কাৰণ আপুনি যেনেকুৱা ধৰণৰ কথা ইতিমধ্যে ক'বলৈ আৰম্ভ কৰিছে, এয়া আমাৰ লাজ লাগে। বন্ধুসকল, আচৰিত হ'ব, লাষ্ট এটা প্ৰেছ মিট কৰে মুখ্যমন্ত্ৰীয়ে আৰু তাত এনেকুৱা কিছুমান ডাঙৰ ডাঙৰ মিছা কথা কয় যে আপোনাৰ চকু কপালত উঠি যাব। আৰু এই মিছা কথাবোৰ লিটাৰেলি মোৰ সৰু ভাইটিয়ে ধৰি পেলাইছে। তাৰমানে এনেকুৱা মিছা কথা যে প্ৰতিজন মানুহে ধৰিব পাৰে। তো গোটেইকেইটা বস্তু যদি কভাৰ কৰিবলৈ যাওঁ তেনেহ'লে বহুত ডাঙৰ হৈ যাব। গতিকে মুখ্যমন্ত্ৰীয়ে নিজে সেই প্ৰেছ মিটৰ পৰা কাট কৰি 3 মিনিটৰ এটা ভিডিঅ' সেই প্ৰেছ মিটটোৰ আপলোড কৰিছিলে নিজৰ ফেচবুক পেজত। আৰু তাত কোৱা কিছুমান মিছা কথা বলক আজিৰ এই ভিডিঅ'ত আলোচনা কৰোঁ। অখিল গগৈক জীৱনকালত আমি কেতিয়াও জুবিন গাৰ্গৰ অনুৰাগী হিচাপে দেখা পোৱা নাছিলোঁ। এইটো কেনেকুৱা লজিক যে কোনোবা কাৰোবাৰ অনুৰাগী হয় নে নহয় এইটো মই কেনেকৈ জানিম বা আপুনি কেনেকৈ জানিব? কাৰণ মই কাৰোবাৰ অনুৰাগী হ'লে মই কৈ ফুৰিম নেকি যে মই অনুৰাগী হওঁ? মানে কোনটো লেভেলত ইয়াত ৰাজনীতি চলি আছে এবাৰ ভাবক। অখিল গগৈ কেতিয়াবা জুবিন গাৰ্গৰ গান ভাল পালোঁ বুলি টুইট কৰা ক'ৰবাত আছে নেকি কাৰোবাৰ লগত? টুইট, ফেচবুকত লিখা এইবিলাক বাদ দিয়ক, এই ভিডিঅ'টোলৈ মন কৰক, য'ত নেকি অখিল গগৈ আৰু জুবিন গাৰ্গ একেলগে বহি খাই আছে, লিটাৰেলি খাই আছে, কথা পাতি আছে, ফূৰ্তি কৰি আছে, একেবাৰে লগৰ এজন ক্ল'জ ফ্ৰেণ্ড এনেকুৱা যেন লাগি আছে। আৰু এইটো সম্পূৰ্ণ আনপ্ৰফেশ্যনেল। যদি মুখ্যমন্ত্ৰীক মই ক'ব যাওঁ তে আপোনাৰ লগত ভিডিঅ' আছে জুবিন গাৰ্গৰ সন্মুখত, আপুনি জুবিন গাৰ্গক পৰা উঠাই আছে, বাট সেইটো প্ৰফেশ্যনেল আছিলে, নিউজ লাইভৰ এটা কিবা শ্ব' আছিলে য'ত আপুনি কৈ আছিলে। কিন্তু অখিল গগৈ কোনো শ্ব'ত নহয় বা নিউজ চেনেলৰ ডিবেটত নহয়, অপেনলি এটা ৰেষ্টুৰেণ্টত দুজনে বহি খাই আছে, কথা পাতি আছে, ক্ল'জ ফ্ৰেণ্ডৰ দৰে দেখা গৈ আছে। সকলোৱে মৃত শৰীৰৰ নিয়ম কি? মৃত শৰীৰত ভৰিত ধৰি আমি প্ৰণাম কৰোঁ আৰু প্ৰণাম কৰি বিদায় দিওঁ। সিদিনাখন অখিল গগৈয়ে মই নিজে দেখি মই হাকে দিব খুজিছিলোঁ, জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰৰ ওচৰত গৈ এনেকুৱা কৰি আহিছে। এইটো কি বস্তু? আৰে বাপৰে, হাতখন বোলে এনেকৈ দাঙি দিছে। তাত মই আছিলোঁ আৰু নিজ চকুৰে মই দেখিছিলোঁ। চাওক ভিডিঅ'। এনেকুৱা মিছা কিয় কয় যিটো মানুহে মাত্ৰ ছেকেণ্ডত ধৰিব পাৰে? সেই প্ৰেছ মিটত এনেকুৱা কিছুমান কথা পাতে, আমিতো এক্সপেক্ট কৰোঁ এনেকুৱা যে মুখ্যমন্ত্ৰী জুবিন গাৰ্গৰ ন্যায় বা জাষ্টিছৰ পক্ষত বহুতখিনি কথা পাতিব, কিন্তু তাত লোকৰ গাৰ্লফ্ৰেণ্ড আৰু এজন মৌলবীৰ কিবা এটা বাইট তাত দেখুৱাই যে মৌলবীজনে কি কৈ আছে। আৰু মই ইয়াক ক'ব খুজিম যে মৌলবীজন আচলতে কোন হয়? না কোনো MLA, না কোনো মন্ত্ৰী, না কিবা, জাষ্ট এজন ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ, ভাইৰেল হোৱাৰ কাৰণে যি মনত আহে সেয়া কৈ দিয়ে। আৰু সেইটোৰ প্ৰমাণ প্ৰথমতেই এই মৌলবীজনে কয় যে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰে আৰু সেইটো প্ৰেছ মিটত মুখ্যমন্ত্ৰী দেখাই দিয়ে আৰু ভাইৰেল কৰি দিয়ে। বাহ! ফাইনেলি শেষত মই এটা টেগ দিলোঁ যে আজিৰ দিনৰ অসমৰ মুখ্যমন্ত্ৰী যিজন, সেইজন এই পৃথিৱীৰ আটাইতকৈ ডাঙৰ মিছা কথা কোৱা মানুহ। এইটো মোৰ অপিনিয়ন। আৰু মই ৰিকুৱেষ্ট কৰিম যে এই লাষ্ট যিটো প্ৰেছ মিট আছিলে এইটো আপুনি ডিলিট কৰি দিয়ক, নহ'লে আৰু এনেকুৱা বহু ভিডিঅ' আহিব, বহুতে বনাব, আপোনাক লিটাৰেলি ময়ে কৰি দিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।